3, 2, 1. নমস্কাৰ বন্ধুসকল আসামিজ এক্স ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আপুনি বাৰু চিন্তিত নেকি যে এজনী মহিলাক সন্তুষ্ট কৰিব পৰাকৈ আপোনাৰ পেনিছ বা লিংগটি হিমান ডাঙৰ হয় নে নহয় তেতিয়া হলে আপুনি মাত্ৰ হেজন ব্যক্তি নহয় যি এই বিষয়টিত চিন্তিত যথেষ্ট সংখ্যক পুৰুষে তেখেতৰ লিংগটিৰ আকাৰ বা সাইজক লৈ চিন্তিত বেছিভাগ পুৰুষে ভাবে যে তেওঁৰ লিংগটো আন পুৰুষতকৈ সৰু আৰু সেই লিংগটিৰে মহিলাসকলক সন্তুষ্ট কৰিব নোৱাৰিব আৰু হে কিছুমান পুৰুষে লিংগবৰ্ধক সামগ্ৰীও ব্যৱহাৰ কৰা দেখা যায় সঁচাকৈয়ে মহিলাসকল পুৰুষৰ সাইজৰ ওপৰত ইন্টাৰেষ্টেড হয়নে ডাজ সাইজ ৰিয়েলি মেটাৰ কিমানজন পুৰুষে নিজৰ লিংগৰ ওপৰত গুৰুত্ব দিয়ে নিজৰ পাৰ্টনাৰজনৰ কাৰণে ইয়াক কিমান গুৰুত্বপূৰ্ণ কিমান সংখ্যক পুৰুষে নিজৰ লিংগ ডাঙৰ কৰিব বিচাৰে ভাৰতীয় পুৰুষসকলৰ লিংগৰ সাইজ কিমান হ'ব পাৰে পুৰুষসকলৰ মনত থকা এনেবোৰ বহু প্ৰশ্নৰ উত্তৰ বা সমাধান বিচাৰি আৰম্ভ কৰিবলৈ লৈছো আজিৰ বহুত ইন্টাৰেষ্টিং আৰু কমন টপিক এটা লৈ ডাজ দ্য সাইজ অফ পেনিছ ৰিয়েলি মেটাৰ গতিকে ভিডিওটি শেষলৈকে চাই থাকিব চেনেলটি যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব বাটনটো টিপি দি চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ ভিডিওটি চাই ভাল লাগে তেতিয়াহলে লাইক বাটনটো টিপি দি ভিডিওটি লাইক কৰি দিব বেছিভাগ পুৰুষে ভাবে যে তেওঁৰ লিংগ বা পেনিছ অন্য পুৰুষতকৈ সৰু আৰু তেওঁৰ সেই সাইজেৰে নিজৰ পাৰ্টনাৰক সন্তুষ্ট কৰিব নোৱাৰিব লগতে তেখেতৰ সেক্স লাইফত অশান্তি সৃষ্টি হ'ব ইয়াৰ প্ৰধান কাৰণ হ'ল পৰ্ন মুভিসমূহ চোৱাৰ পিছত পুৰুষসকলে পৰ্নষ্টাৰসকলৰ লিংগৰ লগত নিজৰ লিংগ কম্পেয়াৰ কৰে কিন্তু এটা কথা জানি থোৱা ভাল যে পৰ্ন মুভিছত দেখা লিংগসমূহ নেচাৰেল নহ'ব পাৰে সমীক্ষাত পোৱা গৈছে যে ভাৰতীয় পুৰুষসকলৰ লিংগ সম্পূৰ্ণ সিধা হোৱাৰ সময়ত গড়ে 4 পৰা 5 ইঞ্চি আৰু সাধাৰণ অৱস্থাত গড়ে 3 ইঞ্চি হয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে লিংগৰ দৈৰ্ঘ্য যদি সিধা হোৱাৰ সময়ত 3 বা 3.5 ইঞ্চিতকৈ বেছি হয় তাক নৰ্মেল বুলি কোৱা হয় কিন্তু সম্পূৰ্ণ ইৰেক বা সিধা হোৱাৰ সময়ত যদি 3 ইঞ্চিতকৈ কম হয় তেতিয়াহলে তাক মাইক্ৰ'পেনিছ বুলি কোৱা হয় যিটো নৰ্মেল নহয় যেতিয়া পুৰুষসকলে নিজৰ লিংগ ওপৰৰ পৰা চাই তেতিয়া নিজৰ লিংগৰ আকাৰ সৰু যেন দেখে কিন্তু হেয়া সৰু নহয় নৰ্মেলো হ'ব পাৰে আকৌ যদি তেওঁৰ নিজৰ লিংগটি আইনাৰ আগত থিয় হৈ চাই তেতিয়া ডাঙৰ যেন লাগিব হেয়া হয়তো ভাৰতীয় পুৰুষ হিচাপে যিটো গড় হিচাপ 4 পৰা 5 ইঞ্চি তাৰ মাজতে পৰিব এজনী মহিলাক সেক্সুৱেলি স্যাটিসফাই কৰিবলৈ হলে লিংগৰ দৈৰ্ঘ্য ইৰেক হোৱাৰ পিছত 3 ইঞ্চিতকৈ দীঘল হলে হয় কিন্তু তাৰ কাৰণে জানিব লাগিব সেক্স কৰাৰ নিয়মসমূহ প্ৰকৃতিয়ে ভেজাইনা বা মহিলাৰ জুনি বেলেগভাৱে সৃষ্টি কৰিছে য'ত এটা আঙুলিও ফিট হয় পুৰুষৰ লিংগ বা সেক্স টয় এটা ভিতৰলৈ গলেও ফিট হয় বা সেই জুনিৰে এটা বেবিও ওলাই আহিব পাৰে গতিকে এই সকলোকে নিজৰ সামৰ্থ্য অনুযায়ী এডজাষ্ট কৰি ল'ব পাৰে মহিলাসকলৰ ভেজাইনা বা জুনিৰ গভীৰতা কিমান হ'ব পাৰে বাৰু জানি আচৰিত হ'ব যে মহিলাসকলৰ জুনিৰ গভীৰতা 2 পৰা 3 ইঞ্চি মাত্ৰ আৰু মহিলাগৰাকী বহুত উত্তেজিত হোৱাৰ সময়ত ই প্ৰায় 4 পৰা 4.5 ইঞ্চি মান হ'বগৈ পাৰে মহিলা এগৰাকীক সেক্সুৱেলি স্যাটিসফাই কৰিবলৈ হলে লিংগৰ আকাৰ বহুত ডাঙৰ নে সৰু হেতু প্ৰত্যেক সময়তে ডিপেন্ড নকৰে মোস্টলি ডিপেন্ড কৰে পাৰ্টনাৰ দুজনৰ মাজত থকা মৰম চেনেহ আৰু বুজাবুজিৰ ওপৰত সেক্স কৰাৰ সময়ত কোনটো পজিশনত সেক্স কৰিলে বেছি সুখ অনুভৱ হ'ব পাৰে হেবোৰ জানি ল'ব লাগে এজনী শকত মহিলাৰ লগত সেক্স কৰিলে কেনেকৈ কৰিব লাগে বা এজনী ক্ষীণ মহিলাৰ লগত সেক্স কৰিলে কেনেকৈ কৰিব লাগে সেই কথাবিলাক জানি লোৱাৰ প্ৰয়োজন জুনিৰ 5 সেন্টিমিটাৰ মান অংশখিনিহে প্ৰধানকৈ বহুত সেনসিটিভ হয় তাৰে যিমান ভিতৰলৈ লিংগ সুমুৱাই দিলেও মহিলাসকলে কোনো ফিলিং নাপায় বৰঞ্চ লিংগ যদি বেছি দীঘল হয় তেতিয়া মহিলাগৰাকীয়ে দুখ পোৱাৰ সম্ভাৱনাহে বেছি থাকে সেক্স কৰাৰ সময়ত মহিলাগৰাকীৰ লগত প্ৰথমে ফৰপ্লে কৰাৰ নিয়মসমূহ মানি চলিব লাগে মহিলাসকলৰ ক্লিটৰিছ হৈছে শৰীৰৰ এনে এটা অংশ য'ত সেক্স কৰাৰ সময়ত মহিলাসকলে আটাইতকৈ বেছি সুখ অনুভৱ কৰে আৰু জুনিৰ অকমান ভিতৰত জি স্পট বুলি এটা অংশ থাকে যাৰ জৰিয়তে মহিলাসকলে সম্ভোগৰ সম্পূৰ্ণ সুখ উপভোগ কৰে গতিকে সেক্স কৰাৰ সময়ত পুৰুষসকলে এই দুটা পাৰ্টছ যাতে অধিক ষ্টিমুলেট হয় তাত গুৰুত্ব দিব লাগে
হে এই দুটা পাৰ্ট ষ্টিমুলেট কৰিবৰ কাৰণে সিমান দীঘল লিংগৰ প্ৰয়োজন নহয় কাৰণ এই দুইটা বস্তুৱে যোনিৰ সম্মুখভাগত অৱস্থিত আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হ'ল সেক্স কৰাৰ পৰিপ্ৰেক্ষিতত মহিলা বা পুৰুষ দুইজনৰে বীৰ্য বাহিৰ হৈছে নে নাই বহু সংখ্যক মহিলাৰ সম্ভোগৰ অন্তত বীৰ্য বাহিৰ নহয় আৰু চৰম সুখ অনুভৱ নহয় যেতিয়া পুৰুষজনে মহিলাগৰাকীক চৰম সুখ দিব পাৰিব তেতিয়া মহিলাগৰাকী সন্তুষ্ট হ'ব তাত কেতিয়াও পুৰুষৰ লিংগটিৰ আকাৰ কিমান ডাঙৰ বা কিমান সৰু সেই প্ৰশ্নটি নাহে আশা কৰিছো আপোনালোকে ভিডিওটি চাই ভাল পালে যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি আপোনালোকৰ ভিডিওটি চাই ভাল লাগিল তেতিয়া হলে এটা লাইক দি দিব আজিলৈ ইমানতে এৰিছো থ্যাংক ইউ গুড বাই